চুৰকেইটা বাহিৰতে বান্ধি থোৱা হ'ল নহয় সেই চাওঁগৈ সিহঁতে কেনেকুৱা অৱস্থাত আছে এতিয়া আৰু প্ৰভুৰ কৃপাত মোক অটৰখন উলিয়াই দিলে হয় আৰু সিহঁতে যেতিয়া উলিয়াই নিদিয়ে তেতিয়া যে কি হ'ব মোৰ ভাগৰ আৰু অকণমান দেৰিকৈ পুলিচক মাতিম বুলি কৈছে নহয় পুলিচ আহিলে সিহঁতে গৰু পিটন দিব আৰু তাৰ লগত বছ এটাও আছে বোলে বছটোৰ কথা আজি ক'বই নেকি সেই ময়ো যাবই লাগিব পাই সিহঁতৰ লাগে বছটো ওচৰলৈ সেই তেতিয়াহে মোৰ অটৰখন ওলাব হে প্ৰভু হে তুমি যে মোৰ চকু মেলি চালা আৰু মোৰ অটৰখন যে ঘূৰাই দিবলৈ তুমি মোক সহায় কৰিলা এয়াই মোৰ আৰু তোমাৰ ওচৰৰ সৰল প্ৰাৰ্থনা কৃষ্ণ মোৰ একেবাৰে বসন্তীখন খুৱাই পালোগে আৰু মই কেতিয়াও চুৰ ধৰিব নলগাও আৰু দেই এবাৰ চুৰ ধৰিব যিহে হ'ল আৰু লগাই মই হাৰ্ট এটেক হৈ মৰিবলৈ নাই দেউতা তোমাৰ এতিয়া শান্তি হ'লে তুমি বাইকখন পাই বোলে আৰু বোলে তুমি কালি ইয়াতে হাৰ্ট এটেক আহিছিলে এই কথাটো পিছে সঁচা নে মিছা সঁচা পিছে গাড়ীখন কোনে দেখিলেনো সেই চুৰটো লৈ যোৱা দেউতা তোমাৰ বৰপুত্ৰ দেখিলে আকৌ তোমাৰ গাড়ীখন মই ঘপককে চিনি পাই গলো নহয় তাৰপিছত বজেন্দা উৰি গৈ পিনে এনেকুৱাই উৰি শ্বৰ্ট এটা দিছে একেবাৰে সেই চুৰটো মাটিত পৰি বেহুচেই হৈ থাকিলে তহঁতে কালি দেখিলি বুলিহে সেই নেদেখাহেঁতেন তেতিয়া চাগে সিহঁতে মোৰ বাইকখন লৈ গৈ বেছিয়ে দিলেগেহেঁতেন হ'বও পাৰে তোমাৰ যদি স্কুটিখন বেছি দিয়ে তেতিয়া কি হ'ব বাৰু তই তেনেকুৱা কথা মনে নানিবি এতিয়া মই যাওঁ বজেন্দা ওচৰলৈ সেই বজেন্দা চুৰটো কিনো কৰি আছে চাওঁগে যা আৰু মোক ফুল খবৰ মোলে দি থাকিবি হ'ব ময়ো যাওঁহে পাই চাহ অকণগৈ খাই লওঁগে তহঁতে সেই আৰু তোৰহঁতৰ লগত কোনোবা জড়িত হৈ আছে নেকি নাই আমাৰ লগত কোনো জড়িত হৈ থকা নাই আমিহে অকল আমিহে চুৰ কৰিছো এয়া নাই এইটো কওঁতেও হ'বই নোৱাৰে কাৰণ তহঁতে কোনোৱেই নচোৱাই নথকালে তহঁতে নাচি নাথাক নিশ্চয় তহঁতক কোনোবাই নচুৱাই আছে সেইবাবেহে তহঁতে এই কাম কৰিবলৈ সাহস কৰিছ আৰু তহঁতৰ বয়স হৈছেনো কিমান আৰু বছেনে সিহঁতে যদি ইমান কৈয়ে আছে আৰু নাই নেকি সিহঁতৰ লগত আৰু কোনোবা নাই বাইদেউ নিশ্চয় সিহঁতৰ লগত আৰু এটা বা আৰু তাৰ বছ কোনোবা হ'লেও জড়িত হৈ আছে নহ'লে সিহঁতে ইমান ডাঙৰ কাম এটা কৰিব নোৱাৰে যাওঁতে ভিতৰৰ পৰা সেই ৰাতি বনাই থোৱা মাংস ভাজিকণ লৈ আগে মাংস ভাজি কিয় তোক মই লৈ আহিব দিছোঁ নহয় লৈ আগে এতিয়া ক মাংস ভাজি কোনে খাবি মই খাম দাদা মোক দিয়ক মোক যদিহে তই খাওঁ তেনেহ'লে তোৰ লগত কোনোবা জড়িত হৈ আছে নেকি ক আছে আমাৰ ডাঙৰ বছ এটাও আছে নহয় সিয়েতো আমাৰ বিলাক কাম কৰিব দিছে আৰু সিহঁতে আমাৰ পঢ়াম বুলি কৈ আনিলে এতিয়া নপঢ়াই পিনে আমাৰ চুৰ বনাই পিনে আমাৰ চুৰ কৰিব দিছে পেহী মই কৈছিলোঁ নে দেখা নাই সিহঁতৰ লগত আৰু কোনোবি জড়িত হৈ আছে তাৰ পৰা আৰু কথা উলিয়াওঁ ক সেই বস্তু ক'ত আছে আৰু সেই বস্তু ওচৰলৈ আমাক লৈ যাব পাৰিবিনে পাৰিম যদি আপোনালোকে মোক সেই মাংস ভাত খাব দিয়ে কোনো চিন্তাই নকৰিবি সেই মাংস ভাজি অকল তোকে খাব দিম আমি কোনোৱে নাখাওঁ আমাৰ বছ সেই হাবিখনৰ মাজত আছে মই আপোনাৰ তালৈ লৈ যাব পাৰিম বাপৰে বাপ আপোনালোকে একেবাৰে জীয়া আৰম্ভ কৰিয়ে দিলে নেকি ৰাম বিহাৰী আমি কাম আৰম্ভ কৰিয়ে দিলোঁ পিছতে ইমান দেৰিলৈকে অহা নাছিলে যে কিয় নে শুই উঠা নাছিলি পিছেতো এতিয়া সিহঁতে হৈ কাইলে নে মজাহে কাইলে সিহঁতৰ বস্তু খাওঁ ক'লে নহয় কোনটো বস্তু সিহঁতৰ কথা উলিয়াইছো ভাই অকণমান স্পীড খুজিছে নহ'লে বজেন্দাহঁতে আমাৰ এৰি থৈ গুচিয়াই যাবতিয়ানে সেই বজেন্দাহঁতে আজি সেই চুৰটো মালিকটো ধৰা কথা আছিলে নহয় তই ঠিকেই কৈছে অকণমান জল্দি যামবই নহ'লে বজেন্দাহঁতে আমাৰ এৰি থৈ গুচিয়াই যাবগে আৰু মোৰ আকৌ সেই মালিকটোৰ চেহেৰাখনলৈ চাব মন গৈছে পাই যিয়ে আমাক ইমান ডাঙৰ সৰু ল'ৰা ছোৱালীবিলাকক চুৰ কৰিব লগাইছে
কনচেন চেম টু ইউ সেই দুটা একে একে লাগিছে নহয় সেই মোৰ ভাগৰ সেনেকুৱাই লাগি আছে মালিকটো চাওঁ চাওঁ সেই তোৰ ভাগৰ মালিকটো চাওঁ চাওঁ লাগি আছে আইও তহঁতি মই লেকচাৰ মাৰি থাকিব নালাগে পটাপট যাওঁ বৈ নহ'লে বজেন দাহঁতে এতিয়া গুচি যাব এতিয়া কথা হ'লে বুজি নাপাওঁ কেলে সেই কেনেবাকৈ বজেন দাই যদি আমাৰ এতিয়া গুচিছে আমি বহুত ডাঙৰ এটা আশাৰ মনত পঢ়ি ৰাখিব লাগিব সেই আৰু বজেন দাহঁতেনো চুৰটো কেনেকৈ ধৰে মোক সেইটো চাব মন গৈছিলে সেই তহঁতে যদি ইমান লেম লেমকৈ আহি থাকোঁ কেনেকৈ হ'ব বাৰু সেই আমি দেখোন চুৰটো ধৰা চাবকৈ নোৱাৰিম সেই তহঁতে নেযাওঁ যদি কওঁতে মই অকলে যাওঁগৈ তোৰ ভাগৰ ইমান লাভ হৈছেনে একেবাৰে সেই চুৰটো চাবলৈ চুৰটো তোৰ কি বাপেৰে আছিলে নেকি আৰে বাপেৰে নহ'লেতো চাব মন যায় ন মোৰ একেই চাব মন কৈয়ে আছে লেটছ গো ডেপেন মাষ্টৰ তই পিছে কথা এটা গম পাৱ নাই কি কথা গম নেপাওঁ নহয় হে তই অকল মাষ্টৰ হওঁ বুলি একেবাৰে ফুটনি মাৰি থাক সেই গাঁৱত কি যি হৈ আছে এইবিলাক একোৱেই গম নাপাওঁ এই আমাৰ গাঁৱত চুৰ ওলাইছে নহয় চুৰ এই আৰু বোলে চুৰটো বজেনহঁতে ধৰিলেই এতিয়া বোলে চুৰটো মালিকটো ধৰিব যাব সেই যাওঁ নেকি সেইটোকে মই খবৰ ল'ব আহিছোঁ সেই যাওঁ যদি বৈ মই তালৈ গৈ আছিলোঁ বৈ তোৰ যে যাব মন আছে মোৰ কোনো আপত্তি নাই ময়ো যাম বুলি ভাবিয়ে আছিলোঁ বৈ একদম দেৰি নাথাকোঁ আৰু একদম চিধা বজেনহঁতৰ ঘৰলৈকে পোনাই দিওঁ লেটছ গ' ধনীৰাম তই দেখোন একেবাৰে মাষ্টৰ হোৱাৰ পৰা একেবাৰে ইংলিছ কথাহে ক'ব ধৰিছ লেটছ গ' ধনীৰাম মানেনো কি মানেটো হ'ল এতিয়া ব'ল ধনীৰাম বল